হেল্ল' বন্ধু বান্ধৱীসকল, এয়া চাওক এতিয়া মই নদীত নামিব লৈছোঁ। আজি বহুত ৰ'দ টান, গতিকে অলপমান ভৰিকেইটা নদীতে তিয়াওঁ বুলি ভাবিছোঁ। এয়া বৌহঁতৰ পিছফালে নদীখন পাহাৰৰ পৰা বৈ আহিছে। এয়া চাওক এতিয়া ইমান ঠাণ্ডা পানী, মানে ইমানেই শীতল, ভৰিকেইটা তিয়াই খুব ভাল লাগিছে। ইয়াত মাছো ওলাই বুলি কৈছে, তাকে চাওঁ অকণমান আগলৈ গৈ চাওঁ কি পাওঁ, চাই লওঁ। ইমানেই ভাল লাগিছে পানীত নামি, মই নিজে ক'ব পৰা নাই। ওপৰৰ পৰা যদিও ইমান টান ৰ'দ দিছে, তথাপিতো মানে গৰম অনুভৱ হোৱা নাই। নদীৰ পানী যিহেতু ইমানেই ঠাণ্ডা। এয়া নদীতে খোজকাঢ়ি আছোঁ, মাছ গৈছে দেই। ইমান ধুনীয়া পানীখিনি, ইমান চাফা। এয়া মই পাথৰখিনি দেখাই দিছোঁ, বগা ৰঙা এনেকুৱা পাথৰ। এয়া চব জিলিকি আছে পানীটো, পাথৰখিনি। আৰু পানীখিনিও ইমানেই চেঁচা, ইমান ভাল লাগিছে খোজকাঢ়ি। মই দুপাকমান খোজেই কাঢ়িলোঁ নদীখনত। এয়া চক গাইছ, নদীত গৰমৰ কাৰণে নামিছিলোঁ, তেতিয়া কেঁকুৰা পালোঁ আৰু এটা মিছা মাছ পাইছোঁ। এইটো হাতৰ চেকা লাগি গ'লগৈ নদীত। এইখিনি আজি খাব লাগিব। কেঁকুৰা দুটা পিয়াই গৈছে। এয়া কেঁকুৰা দুটা, সেইখিনি শামুক। আপোনালোকে শামুক খাই নাই বাৰু? আমিতো খাওঁ। শামুক খালে বোলে ফুলা বেমাৰ, চকুৰ ৰশ্মি বাঢ়ে, ৰশ্মি ভাল থাকে, ৰশ্মি। আৰু ফুলা বেমাৰ, মানুহৰ হাত ভৰি ফুলা বেমাৰো ভাল হয়। আৰু এইফালে ভাত কেৰেলা নদী পাৰত পাই ছিঙি লৈ আহিলোঁ।